বড়ো সমাজৰ এজন সুদক্ষ ব্যক্তি যি ব্যক্তিৰ নাম ৰূপনাথ বসুমতাৰী তেখেতে বাথৌ ধৰ্মৰ গুৰি ধৰোতা আছিলে তেখেতৰ আদ্য শ্ৰাদ্ধ আজি আমাৰ এই বেংটালৰ তেখেতৰ ঘৰত আয়োজন কৰা হৈছে ৰাজহুৱাভাৱে আৰু এই অনুষ্ঠানত উপস্থিত আমাৰ সকলো বাথৌ ধৰ্মৰ মুৰব্বীসকল উপস্থিত আছে সমাজৰ বিভিন্ন মুৰব্বীসকল ইয়াত উপস্থিত আছে আজি তেখেতৰ শ্ৰাদ্ধৰ উপলক্ষে তেখেতৰ স্মৰণত আমাৰ BTC প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰধান BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা তেখেতৰ স্মৰণত এটা প্ৰতিমূৰ্তি ষ্টেচু ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আৰু তেখেতে মোক দায়িত্ব দিছে এই ষ্টেচুখন প্ৰতিষ্ঠা কৰাৰ সহায় কৰিবৰ কাৰণে গতিকে তেখেতৰ নিৰ্দেশ মৰ্মে আজি আমি এই যেটো মানসিং সিং ইংলিছ স্কুল মানসিং বৰা ইংলিছ স্কুলৰ প্ৰাংগণত তেখেতৰ ষ্টেচু আমি স্থাপন কৰিলোঁ আধাৰশিলা আমি স্থাপন কৰিলোঁ আৰু ধুনীয়াকৈ ইয়াত বনাই দিয়া হ'ব গতিকে মোৰ খুব ভাল লাগিছে আৰু এটা দায়বদ্ধতা আছে BTCৰ তৰফৰ পৰা আৰু তেখেতৰ সৰ্বাংগীন যেটো লিখনি আছিল তেখেতৰ যেটো লিটাৰেচাৰ সৃষ্টি আছিল এই সৃষ্টিও নিশ্চয় আমাৰ BTCৰ তৰফৰ পৰা তেখেতৰ পাব্লিছ কৰাৰ কাৰণে চিন্তা কৰা হৈছে আৰু মই ভাবোঁ তেখেতৰ স্মৰণত যিখিনি উদ্যোগ লৈছে BTC চৰকাৰখনে নিশ্চয় ভাল এটা পদক্ষেপ আৰু অঞ্চলৰ ৰাইজে যেটো স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে সবে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা জনাবৰ কাৰণে এই মুহূৰ্তত মই সকলোকে এই কাৰ্যসূচীত উপস্থিত থকাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ